Hello everyone, welcome to my YouTube channel Blogger of Assam. তো এতিয়া আছো মই নিউ দিল্লী আৰু ইয়াৰ পৰা যাবলৈ ওলাইছো উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ। অহাকালি লক্ষ্ণৌত আমাৰ কোম্পানীৰ টাইমশ্বিপ আছে, সেয়েহে যাবলৈ ওলাইছো। ভিডিঅ'টো বহুত ভাল হ'ব গৈ আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এতিয়া আছো এৰ' চিটিত মানে মেট্ৰ' ষ্টেচন, আৰু ইয়াৰ পৰা যাম নিউ দিল্লী ট্ৰেইন ষ্টেচনলৈকে। তো এতিয়া আহি পালোঁ নিউ দিল্লী ট্ৰেইন ষ্টেচনলৈকে, চাব পাৰে। তো এতিয়া বহি আছোঁ ট্ৰেইনত আৰু আপোনালোকক দেখুৱাম ৰাতিপুৱা না কি। তো এতিয়া আহি পালোঁ লক্ষ্ণৌ ট্ৰেইন ষ্টেচন। আজি ইয়াতে বহুত বৰষুণ পৰিছিল। তো এতিয়া আমি কেব বুক কৰিছোঁ আৰু কেব আহি আছে, সন্ধিয়া পিছত আহি পাব। তো ফাইনেলি কেব আহি গ'ল আৰু এতিয়া যোৱাহে কথা না কি, ব'লক। এতিয়া আহি পালোঁ আমি আমাৰ গল্ডেন টেম্পল। তো এইটো আমি এতিয়া ভিতৰলৈ যাওঁ, আপোনাক দেখাম সকলো বস্তু, চব চাই থাকক। তো এতিয়া ভিতৰলৈ গৈ আছোঁ। তো আজি আমাৰ কোম্পানীৰ দুজন মানে টাইমন হ'ব, আৰু এতিয়া আমি লাঞ্চ কৰিবলৈ গৈ আছোঁ। আৰু এই বিল্ডিং চাব পাৰে, এতিয়া লাঞ্চ দি আছে সকলোকে। এতিয়া পুৰা লাইন তো এতিয়া ইয়াতে লাঞ্চ কৰিলোঁ আৰু এতিয়া গৈ আছোঁ চেমিনাৰ হলত। তো ভিতৰলৈ সোমাই আহিলোঁ, চাব পাৰে। তো ইয়াতে বহুত টাইমন আছে, সেয়েহে সকলোকে আগবঢ়াই লৈ অনা হৈছে। তো ফ্ৰেণ্ডছ, আজিৰ ব্লগটো এইখিনিয়ে। মই বেছি সময় নাপালোঁ ভালকৈ দেখাবৰ কাৰণে। চ' যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। চ' এয়াই অসম।